গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাভুত নাচুৰ কাণ্ড চিকিৎসক নাৰ্ছ ফাৰ্মাচিষ্টৰ পৰিৱৰ্তে চাফাই কৰ্মীয়ে ৰোগীক দিয়ে ইনজেকশ্যন এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা এটেনশ্যন স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ স্বাস্থ্য বিভাগত এয়া কি চলিছে মানুহৰ জীৱনক লৈ আৰু কিমান দিন হেতালি খেলিব এখন স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসকৰ নাভুত নাচুৰ কাণ্ডই হচকিত কৰি তুলিছে বৃহত্তৰ অঞ্চলবাসীক ডক্টৰ এএনএম জিএনএম কিংবা ফাৰ্মাচিষ্ট নহয় সাফাই কৰ্মীৰ দ্বাৰা ইনজেকশ্যন দিয়ালে ৰোগীক দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা উল্লেখ্য যে স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘদিনৰে পৰা বিভিন্ন অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই সোমবাৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু পূব চমৰীয়া ও গড়েমাৰী শাখা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই যুটীয়াভাৱে গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ চকুত ধৰা পৰে অনিয়মৰ তথ্য দেখিলে হয়তো আপুনিও আচৰিত হ'ব এগৰাকী সাফাই কৰ্মী মহিলাই ৰোগীক ইনজেকশ্যন দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আচুৰ কৰ্মকৰ্তাসকলে এই দৃশ্য ধৰা পৰাৰ পিছতেই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই ঘটনাক লৈ স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ অসীম কুমাৰ কাকতীয়ে নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰিও ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ মাজত বিফল হয় ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সোপাঢিলা নীতি আৰু কাণ্ড জ্ঞানহীনতাৰ বাবেই এনেদৰে চলিছে স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘ বছৰ ধৰি একেখন স্বাস্থ্য কেন্দ্ৰতে নিজৰ চকী খামুচি ধৰি ৰাখিছে ডাক্তৰ অসীম কুমাৰ কাকতীয়ে ৰোগীৰ প্ৰতি চিকিৎসক নাৰ্ছৰ দায়িত্বহীনতাৰ বাবে এনে পৰিস্থিতি সংঘটিত হোৱা বুলি অভিযোগ তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইফালে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নাৰ্ছসকলৰ উপস্থিতিও অনিয়মীয়া আনহাতে স্বাস্থ্য কেন্দ্ৰটোত বিদ্যুৎ যোৱাৰ পিছতো ডিজি থকা স্বত্তেও প্ৰখৰ গৰমৰ মাজত ৰোগীসকলে ককবকাই থাকিবলগীয়া হয় এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ছাত্ৰ সন্থাৰ কৰ্মীসকলে গড়েমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট টাইমছ অসম 24 গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰাইজে বহু দিনৰ পৰা আমাক অভাৱ অভিযোগ আৰু দুৰ্নীতিৰ বিষয়ে আমাক জনাই আছিল সেই মৰ্মে আজি আমি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু পূব চমৰীয়া গড়েমাৰী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল আহি ইয়াত উপস্থিত হৈ আমি হস্পিটেলখন পৰিদৰ্শন কৰি আমি দেখা পাওঁ যে ইয়াতে চুইপাৰে আপোনাৰ পেচেণ্টবিলাকক বেজি দি আছে চেলাইন দি আছে আৰু তেওঁলোকে চিলাই কৰি আছে এতিয়া কথাটো হ'ল চুইপাৰ এজনে কেনেকৈ ইয়াত বেজি চেলাইন দিব পাৰিলে আমি যেতিয়া চাব গ'লোঁ তাত বহু সংখ্যক ডাক্তৰ আৰু নাৰ্ছ উপস্থিত হোৱা নাছিল যিকেইজন উপস্থিত হৈছিল তেওঁলোকে তাত চাহ খোৱাত ব্যস্ত হৈ আছে তেওঁলোকে ঘূৰি ফুৰি থকা আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে চুইপাৰ এজনে তাত বেজি দিব লগা হ'ল এয়া অতি দুৰ্ভাগ্যজনক কথা আৰু অতি দুখৰ বিষয় এজন চুইপাৰে এজন মানুহবিলাকৰ জীৱনৰ লগত হেতালি খেলি আছে এয়া ছাত্ৰ সন্থাই আমি কোনো কাৰণতে মানি নলওঁ আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা আৰু যেতিয়া এইখন হস্পিটেলৰ যেতিয়া ইনচাৰ্জজন তেখেতক আমি প্ৰশ্ন কৰোঁ তেখেতে গম নাপায় তেখেতে কেনেকৈ গম নাপায় তেখেতৰ দায়িত্ব থাকিব লাগিছিল যে হস্পিটেলখন কেনেকৈ চোৱা-চিতা কৰে বা তেখেতৰ সম্পূৰ্ণ দায়িত্ব তেখেতে গম নাপাব বুলি আমাক উত্তৰ দিলে তেখেতে কিন্তু সময়মতে উপস্থিত হোৱা আমি দেখিবলৈ পোৱা নাই তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে একমাত্ৰ তেখেতে নিজৰ যিখন ব্যক্তিগত তেখেতৰ কেন্দ্ৰ তাত সময়মতে উপস্থিত হয় কিন্তু যিখন গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ তাত তেখেতে সময়মতে উপস্থিত নহয় আৰু তেখেতে গম নাপায় বুলি কৈছে কি চলি আছে এজন চুইপাৰে তেওঁৰ কাম হ'ব লাগিছিল চাফ চিকুণ কৰা চাফাই কাম তেখেতে চেলাইন দি আছে তেখেতে বেজি দি আছে সাধাৰণ মানুহৰ লগত জীৱনৰ লগত হেতালি খেলি আছে সেয়ে আমি আজি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এই মাধ্যমৰ যোগেদি দাবী জনাইছোঁ অতি শীঘ্ৰে এই গড়েমাৰী সামূহিক স্বাস্থ্য যি ভেক ভাৱনা চলি আছে যিজন ইনচাৰ্জ তেওঁ যি ময়মতালি চলাই আছে অতি শীঘ্ৰে সেই বন্ধ হ'ব লাগে যদি অতি শীঘ্ৰে বন্ধ নহয় তেতিয়াহ'লে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰি বাধ্য হ'ম ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট কথা ছাত্ৰ সন্থাৰ এটি সজাতি দলে আমি গড়েমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হওঁ আৰু দীৰ্ঘদিনৰ পৰাই আমাৰ ৰাইজৰ দাবী আছিলে তাত বহুতো ধৰণৰ দুৰ্নীতি চলি আছে আৰু চুইপাৰে বিশেষকৈ ক'ব লগা দুৰ্ভাগ্যজনক কথা হ'ল চুইপাৰে বেজি দিব লগা অৱস্থা হৈছে গড়েমাৰী স্বাস্থ্য কেন্দ্ৰত গতিকে আমি আজি উপস্থিত হৈ নিজ চকুৰে আমি দেখা পাওঁ এই কেন্দ্ৰটোত বহুদিনৰ পৰা যি অনিয়মেৰে চলি আছে তাক আমি ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে অতি সোনকালে এই স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ কৰ্মচাৰী নিয়োগ হ'ব লাগে আৰু এই চুইপাৰে যিটো বেজি দিয়া বা ট্ৰিটমেণ্ট কৰাৰ যিটো কাৰ্য এই কাৰ্যটো অতি সোনকালে বন্ধ হ'ব লাগে এয়া আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী